এইটো হৈছে কলডিল। এই কলডিলটো পাহাৰীয়া কলডিল বুলি কয়। এইটো খাবলৈ খুব সোৱাদ হয়। এতিয়া মই কলডিলটো এনেকৈ ভালকৈ কাটি ল'লোঁ। এইখিনি কলডিলখিনি এনেকৈ কটাৰ পিছত অকণমান এটা আলু দি দিছোঁ। আলুখিনি এনেকৈ ডাঙৰকৈ কাটিছোঁ আৰু কলডিলখিনি মিহিকৈ সৰু সৰুকৈ এনেকৈ কাটিছোঁ। এইখিনি চাব। কলডিলখিনি তেনেকৈ কটাৰ পিছত মই ইয়াতে এখন কেৰাহীত এনেকৈ অকণমান মিঠাতেল দিছোঁ আৰু অকণমান এনেকৈ তেলখিনি গৰম হ'বলৈ দি অকণমান পাঁচফোৰণ দি দিছোঁ আৰু লগতে অকণমান পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। এইখিনি পিঁয়াজখিনি অকণমান ফ্ৰাই হৈছে আৰু লগত আদা নহৰু অকণমান পেষ্ট দি দিছোঁ। আদা আৰু নহৰু এইখিনি মই অকণমান দেৰি ভাজিম, যেতিয়ালৈকে পিঁয়াজখিনি ৰঙচুৱা হৈ নাযায়, আদা আৰু নহৰুখিনি কেঁচা গোন্ধটো গুচি নাযায়, তেতিয়ালৈকে মই এইখিনি ভাজি থাকিম। এতিয়া মই কলফুলখিনি আৰু আলুখিনি দি দিছোঁ। ইয়াতে হালধি অকণমান দিলোঁ আৰু অকণমান সোৱাদমতে নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত এইখিনি কলফুলখিনি ভাজি থাকোঁতে অকণমান শুকাই গৈছে, শুকাই যোৱাৰ কাৰণে মই অকণমান পানী দিম সিজিবৰ কাৰণে, যিহেতুকে সিজোৱা নাই গোটেইখিনি, অকণমান পানী দি দিছোঁ। এইখিনি হৈ গ'ল মোৰ কলডিল আৰু আলুৰ চব্জি। এইখিনি এনেকৈ বনালোঁ। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাই চাবচোন। পাহাৰীয়া কলডিলটো খুব সোৱাদ হয়, খাবলৈ ভাল লাগে।